ধেমাজি জিলাৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া লগৰ তেখেতৰ যিগৰাকী বান্ধৱী তেওঁৰ ছাত্ৰীকেইগৰাকী যি দিন দুপৰতে ধেমাজিৰ মাজমজিয়াত দিন দুপৰতে তেওঁলোকে যেনেকুৱা নিৰ্মমভাৱে তেওঁলোকে অত্যাচাৰ কৰিলে এতিয়া তেওঁ নন্দিতা শইকীয়া মৃত্যুৰ সৈতে যুঁজি আছে। আমি গৃহ বিভাগটো এইটো কাৰণে আমি নাৰী একেবাৰে ব্যৰ্থ হৈছে নাৰী সুৰক্ষা দিয়াৰ ক্ষেত্ৰত, ছাত্ৰ ছাত্ৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত। গতিকে মুখ্যমন্ত্ৰীসকলে আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতলৈ নি সেই কালপ্ৰিতজনক কিন্তু ফাঁচীৰ ব্যৱস্থা কৰিব লাগে। নহ'লে আমি বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ লগতে দুলীয়াজনৰ দল সংগঠন আমি আজি একত্ৰিত হৈছোঁ। যদি তেওঁ ফাষ্ট ট্ৰেক আদালতলৈ নি তেওঁলোকক যদি লেহেমীয়া গতিয়ে কালি ধেমাজিত যি ঘটনা সংঘটিত হ'ল ইয়াক আমি ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। আমি আমাৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীক আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ, যিহেতু তেখেতৰ সমষ্টিত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ গ'ল। গতিকে এই ঘটনা যাতে সাধাৰণ ন্যায় ব্যৱস্থাৰ জৰিয়তে এই ঘটনা শেষ কৰা নহয়, ইয়াত পলিটিকেল ইয়াত যাতে জড়িত কৰা নহয়। গতিকে আমি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই ঘটনা সম্পূৰ্ণ বিচাৰ কৰাটো বিচাৰিছোঁ। লগতে আমি ছাত্ৰীগৰাকীক সমগ্ৰ অসমবাসীক সহায় কৰিবৰ কাৰণে আজি আপোনালোকৰ জৰিয়তে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। কালি মৰিঢল মহাবিদ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে এখন মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰীৰ ওপৰত যি বৰ্বৰ আক্ৰমণ কৰিলে, সেই আক্ৰমণক আমি তীব্ৰ ভাষাৰে আমি জিলা ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। আৰু আমি এটা কথাই ঘটনাৰ পিছত আমি এটা কথা আমি লগে লগে আমি আৰক্ষী প্ৰশাসন আমি দাবী জনাইছোঁ যে যিগৰাকী ব্যক্তিক ৰাইজৰ সহযোগত তেওঁলোকে ব্যক্তিগৰাকীক ইতিমধ্যে কৰায়ত্ব কৰিছে আৰু কৰায়ত্ব কৰা ব্যক্তিগৰাকীক তেওঁলোকে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তাৎক্ষণিকভাৱে যাতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে, আমি তাৰ কাৰণে আমি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। চৰকাৰৰ ওচৰত এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, যোনজন দোষী আচলতে সেইজনে শাস্তি পাব লাগে। কোনো আইনীৰ সুৰুঙা লৈ তেওঁ আকৌ আহি বেলেগ এটা ঘটনা যাতে আমি নেদেখোঁ, আচলতে আমি সেইটো কেতিয়াও আশা কৰা নাই। আৰু চৰকাৰৰ ওচৰত হাতযোৰ কৰি বিনম্ৰ অনুৰোধ জনাইছোঁ, আমাৰ দুয়োজনী বান্ধৱী, দুয়োজনী জীৱনৰ লগত হেতালি নেখেলিব। দুয়োজনীকে পাৰে যদি অলপমান সাহায্য দিয়ক, সকলোৱে আগবাঢ়ি আহক দুয়োজনীকে এটা নতুন জীৱন দিবলৈ। আৰু মানে তেওঁৰ নাই ব্ৰেইনৰ ফাংচন বিশেষ নাছিলেই, লগতে তেওঁৰ প্ৰেছাৰ কম আছিলে, ব্লাড বহুতখিনি গৈছিলে, সেইবোৰতো দিয়া গ'ল। লগতে গোটেইখিনি ছাপৰ্ট দিয়াৰ পিছতো তেওঁৰ নিউৰলজিকেল ষ্টেটাছটো ইম্প্ৰুভমেণ্ট নাই, মানে ব্ৰেইনৰ ফাংচন অলমষ্ট নাই বুলিয়ে ক'ব পাৰি। আৰু সেইটো ক্ষেত্ৰত মানে কিমান বস্তু ৰিকভাৰী হয় আচলতে মেক্সিমাম দুদিন আমি চাওঁ আৰু দিয়াৰ পিছতো এতিয়া নতুনকৈ দেখোন একো ডেভেলপমেণ্ট নাই, মানে ভালৰ ফালে অহা নাই। আৰু স্কেনখনৰ পজিশ্যনটো এনেকুৱা বেয়া য'ত মানে চাৰ্জাৰী তাৰ্জাৰী নালাগে, ব্ৰেইনটো ফুলি গৈছে আৰু বহুতখিনি জেগা মানে তেজ চলাচল নহয় মৰি যোৱা নিচিনা হৈছে। সেইটো হিচাপত মানে ক'বলৈ গ'লে এনেই যদিও আমি 48 ঘণ্টা চাওঁ, তথাপিও মানে আমি এটা গম পাওঁ মানে যে লাভ নহ'ব বা নহ'ব। সেইটো হিচাপত চাবলৈ গ'লে আমি কণ্টিনিউ কৰিছোঁ, কিন্তু আশাটো কমিয়ে আছে মানে। আৰু তেওঁলোকে প্ৰেছাৰ ষ্টেপবোৰ কমিবলৈ লৈছে লাহেকৈ আজিৰ পৰা। দৰৱত যদিও আমি ছাপৰ্টটো দি আছোঁ, কিন্তু মেইনটেইন কৰিব পৰা নাই, দৰৱৰ ৰিকুৱাৰমেণ্টবোৰ বাঢ়ি গৈছে লাহে লাহে। সেইকাৰণে চাওঁ কিমানখিনি আমি কৰিব পাৰোঁ। আশা ডেকা মানুহ ট্ৰাই কৰিবই লাগিব, মেক্সিমাম আমি কৰিছোঁ। কিন্তু আমিও এটা আইডিয়া কৰিব পাৰোঁ যে কিছুমান বস্তু কৰিলেও কিমানখিনি টানিব পাৰে। প্ৰথম 6 ঘণ্টা 8 ঘণ্টা এদিন দেখি পেলাই গম পাইছোঁ যে বৰ এটা লাভ হোৱা নাই। চেষ্টা কৰিবই লাগিব আমি যিমানখিনি পাৰোঁ, যি পাৰোঁ যেনেকৈ পাৰোঁ আমি মেক্সিমাম কৰিবই লাগিব, কাৰণ এনেকৈ এৰি দিব নোৱাৰি বস্তুটো। কিজানি অলপ আশা আছে, কিন্তু আমি চাইণ্টিফিকেলি ক'বলৈ গ'লে সেইটোৱে আৰু বস্তুখিনি আমি পেচেণ্টৰ পজিশ্যন চাইটো ক'ব লাগিব যে কি পজিশ্যনত আছে কাৰণ